গোলাঘাটত কাঠফুলা খেতিৰ প্ৰশিক্ষণ আৰু সজাগতা সভা। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰাংগণত আজি কাঠফুলা খেতিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰে। জিলাৰ অতিৰিক্ত আয়ুক্ত ৱাছবীৰ চৌহানী আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মূলতঃ কাঠফুলা খেতি কেনেদৰে কৰিব লাগে আৰু ইয়াৰ গুণাগুণ সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। এই আলোচনা সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা পৰিলক্ষিত হয়। মাছুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হয়। তেওঁলোকৰ প্ৰধান উদ্দেশ্য হ'ল নিবনুৱা সমস্যা দূৰ কৰাৰ লগতে প্ৰটিনজাতীয় খাদ্য প্ৰস্তুত কৰা। গোলাঘাটৰ পৰা মানৱ গগৈ ৰিপৰ্ট, প্ৰাইম টাইম এনি। আজি প্ৰগ্ৰেমটো আমাৰ এইটো এৱাৰনেছ প্ৰগ্ৰেম মানে ৱাইল্ড মাছৰুম মানে বনৰীয়া কাঠফুলা মানুহবোৰে য'তে ত'তে খাইছে। কাৰণ দেখাত কাঠফুলাবোৰ ভাল হয়, কিন্তু চব কাঠফুলা খাব নোৱাৰি। ঠিক আছে, চব কাঠফুলা খাব নোৱাৰি, গতিকে মানুহবোৰে খাই দিয়ে আৰু কাঠফুলা খাই পেলাই পয়জন হৈ পেলাই তেওঁলোকৰ মানে মৃত্যু ঘটে। এতিয়া যিহেতু মাছৰুমটো আমি এটা খেতি কৰা দৰকাৰ, এতিয়া মাছৰুমটো কাঠফুলাটো খেতি কৰা অত্যন্ত দৰকাৰ। কেলৈ দৰকাৰ? কাৰণ মাছৰুমত বেছি আপোনাৰ কষ্ট নহয়, ঘৰৰ ভিতৰতে আপুনি মাছৰুম খেতি কৰিব পাৰে। আৰু যিহেতু ঘৰৰ মাইকী মানুহবোৰ ঘৰত থাকে, তেওঁলোকে আমি কাঠফুলাৰ ওপৰতো ট্ৰেইনিং দিছোঁ আৰু এৱাৰনেছ আমাৰ যিটো পয়জন মাছৰুমবিলাক কিমান বিষাক্ত সেইটো লৈ পেলাই দিছোঁ, আৰু মাছৰুমৰ কি দৰকাৰী কি অদৰকাৰী চব বস্তু ইয়াত বুজোৱা হৈছে। গতিকে ইয়াত আমাৰ উপস্থিত আছে আমাৰ গোলাঘাটৰ হেল্থৰ ADC ছাইদ ৱাছবীৰ ছাৰ আছে, আৰু ডিয়াৰ কলেজৰ প্ৰিন্সিপাল আছে, আৰু আমাৰ হেল্থৰ পৰা আহিছে এপিটমলজিষ্ট ডক্টৰ গগৈ ছাৰ, আৰু আমাৰ পবিত্ৰ ছাৰটো আছে। ডিয়াৰ কলেজৰ সকলো ষ্টুডেণ্টছ আছে। আৰু নেক্সট আমি তেনেকৈ এৱাৰনেছ প্ৰগ্ৰেমবোৰ গোলাঘাট মানে ডিষ্ট্ৰিক্টত এসপ্তাহ কৰিম। কোন বিভাগত হৈছে অনুষ্ঠিত? কি কয়? কোন বিভাগত অনুষ্ঠিত হৈছে? অনুষ্ঠিতটো হৈছে এইটো আপোনাৰ গোলাঘাটৰ আজিতো ডিয়াৰ কলেজত হ'লে ধৰক ডিয়াৰ কলেজৰ ডিয়াৰ কলেজত হৈছে আপোনাৰ এইটো লাইফ চায়েন্স বটানীৰ তাতে হৈছে। আৰু এটা কথা, যিহেতু আমি এতিয়া চবেই জানে যে আজিকালি শাক পাচলিবোৰ যিহেতু একো আপোনাৰ পুষ্ট নহয়, একো তাত প্ৰটিন নাই। এতিয়া প্ৰটিন পাবলগীয়া এটাই আছে খাদ্য, সেইটো হৈছে মাছৰুম। ঠিক আছে, কাঠফুলাত আপোনাৰ প্ৰটিন আপোনাৰ 90%ৰ ওপৰত আপোনাৰ প্ৰটিন পাব। গতিকে সেইটো মানুহৰ দৰকাৰ কাঠফুলা খোৱাটো। সিমান। কি নাম আপোনাৰ? মোৰ নামটো মানস চলিহা। আপুনি মই গোলাঘাট ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ হয় মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন।